ছাত্ৰ-ছাত্ৰীসকল আজি সপ্তম শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ এ চাইল্ডছ বিউটি শীৰ্ষক পাঠটো অসমীয়াত আলোচনা কৰিবলৈ লৈছোঁ। এইটো আকবৰ আৰু বীৰবলৰ সাধুৰ এটা পাঠ। এই পাঠটোৰ শেষত আমি এটা নীতি শিক্ষাও পাম। এতিয়া আমি পাঠটোলৈ আগবাঢ়ো। এ চাইল্ডছ বিউটি, এটি শিশুৰ সৌন্দৰ্য। You have probably seen many beautiful children in your family and neighborhood. তোমালোকে সম্ভৱতঃ তোমালোকৰ পৰিয়ালত আৰু চুবুৰীত বহুতো ধুনীয়া শিশু দেখিছা। In pairs, tell each other about a child who you think is beautiful. দলীয়ভাৱে তোমালোকে ইজনে সিজনক তোমালোকে ধুনীয়া বুলি ভবা এটি শিশুৰ বিষয়ে কোৱা। Why is the child beautiful? সেই শিশুটি কিয় ধুনীয়া? Here is a story about a beautiful child who lived during the reign of Emperor Akbar. ইয়াত সম্ৰাট আকবৰৰ শাসনকালৰ এটি ধুনীয়া শিশুৰ সাধু দিয়া হৈছে। Let us read how Birbal, Emperor Akbar's famous minister, helps the emperor learn more about the beauty of children. কিদৰে আকবৰৰ ৰাজসভাৰ এজন বিখ্যাত মন্ত্ৰী বীৰবলে সম্ৰাট আকবৰক এটি শিশুৰ সৌন্দৰ্যৰ বিষয়ে বেছিকৈ জনাত সহায় কৰিছিল পঢ়ুৱা হা। এতিয়া আমি পাঠটোৰ প্ৰথম পেৰেগ্ৰাফলৈ আগবাঢ়ো। Emperor Akbar was very happy as his son Selim had a son. সম্ৰাট আকবৰ বৰ সুখী আছিল কাৰণ তেওঁ পুত্ৰ সেলিমৰ এটি পুত্ৰ সন্তান হৈছিল। The king was very fond of his grandson. ৰজাই তেওঁৰ নাতিয়েকৰ প্ৰতি বৰ আকৰ্ষিত হৈছিল। He spent hours playing with the child and had started neglecting the affairs of the state. তেওঁ ঘণ্টা ঘণ্টা জুৰি শিশুটিৰ সৈতে খেলি কটাইছিল আৰু ৰাজ্যৰ বিষয়বোৰ অৱহেলা কৰিব ধৰিছিল। Whenever he came to the court, he would discuss only his grandson. যেতিয়াই তেওঁ ৰাজসভালৈ আহিছিল, তেওঁ কেৱল নাতিয়েকৰ কথাহে আলোচনা কৰিছিল। He used to say, "There is no child more beautiful than my grandson." তেওঁ ক'ব ধৰিছিল, মোৰ নাতিতকৈ ধুনীয়া কোনো শিশু নাই। Everyone agreed with Akbar except Birbal as they were scared of the king. বীৰবলৰ বাদে সকলোৱে আকবৰৰ কথাত হয় ভয় দিছিল কাৰণ সকলোৱে আকবৰলৈ ভয় কৰিছিল। Birbal remarked, "Huzur, the young prince is very beautiful, but all parents find their children beautiful." বীৰবলে মন্তব্য দিছিল, তৰুণ কোঁৱৰজন বৰ ধুনীয়া, কিন্তু সকলো অভিভাৱকে সিহঁতৰ ল'ৰা-ছোৱালীক ধুনীয়া দেখে। এতিয়া আমি পাছৰ পেৰেগ্ৰাফলৈ আগবাঢ়ো। Akbar became angry when he heard this. আকবৰে এই কথাষাৰ শুনি খং কৰিছিল। How dare you say this, Birbal? বীৰবল, তুমি এনেকৈ ক'বলৈ ক'ত সাহস পালা? No child is more beautiful than my grandson. মোৰ নাতিতকৈ ধুনীয়া কোনো শিশু নাই। One minister then said, "Tomorrow let us all bring a child who we think is beautiful." এজন মন্ত্ৰীয়ে তেতিয়া ক'লে, কালিলৈ সকলোৱে নিজে ধুনীয়া বুলি ভবা এটি শিশু আনিব। Then we can judge for ourselves. তেতিয়া আমি নিজকে বিচাৰ কৰিব পাৰিম। এতিয়া আমি তাৰ পাছৰ পেৰেগ্ৰাফটো চাওঁ আহা। The next day, everybody brought a child to the court except Birbal. পাছৰ দিনা বীৰবলৰ বাদে সকলোৱে ৰাজসভালৈ এটি শিশু আনিলে। Akbar asked him, "Why have you
not brought a child? আকবৰে তেওঁক সুধিলে, তুমি কিয় এটি শিশু নানিলা? Where is the child that is more beautiful than my grandson? মোৰ নাতিতকৈ ধুনীয়া শিশুটি ক'ত? এতিয়া আমি পাছৰ পেৰেগ্ৰাফলৈ যাওঁ আহা। I have found a child who is the most beautiful child in the entire country. মই গোটেই দেশখনৰ ভিতৰত আটাইতকৈ ধুনীয়া এটি শিশু বিচাৰি পালোঁ। The mother is refusing to let me bring the child to the court. কিন্তু মই শিশুটিক ৰাজসভালৈ অনাৰ কথাত তাৰ মাতৃ অসন্মত হ'ল। She does not want strangers to cast an evil eye on her child, replied Birbal. বীৰবলে উত্তৰ দিলে যে অচিনাকি ব্যক্তিয়ে তাইৰ সন্তানৰ ওপৰত অশুভ দৃষ্টি দিয়াটো তাই বিচৰা নাছিল। এতিয়া আমি পাছৰ পেৰেগ্ৰাফলৈ যাওঁ। To this, Akbar said, if this is so, we can go and see the child in disguise. এই কথাত আকবৰে ক'লে, যদি এইটোৱে হয়, আমি ছদ্মবেশ ধাৰণ কৰি গৈ শিশুটিক চাম। So Akbar, Birbal, and a few other ministers disguised themselves and went to see the child. গতিকে আকবৰ, বীৰবল আৰু খুব কম সংখ্যক অন্য মন্ত্ৰীগণে ছদ্মবেশ ধাৰণ কৰি শিশুটিক চাবলৈ গ'ল। Birbal led them to a small dirty hut where they saw a child playing on a heap of sand. বীৰবলে তেওঁলোকক এটা সৰু লেতেৰা জুপুৰিলৈ লৈ গ'ল, য'ত তেওঁলোকে এটা শিশুৱে বালিৰ দম বা এখিনি বালিৰ লগত খেলি থকা দেখা পালে। All of them were shocked, as they had never seen an uglier child. সিহঁতৰ সকলোৱে আচৰিত হ'ল, যিহেতু সিহঁতে এনেকুৱা আপচু বা বেয়া চেহেৰাৰ শিশু আগতে কেতিয়াও দেখা নাছিল। এতিয়া আমি পাছৰ পেৰেগ্ৰাফলৈ যাওঁ। The child had a running nose. শিশুটিৰ নাকটি হেঙুনেৰে বৈ আছিল। He had chicken pox marks all over his body. তাৰ গোটেই শৰীৰত মাজুৱাই ৰোগৰ দাগ আছিল। One of his eyes was half shut and was full of dirt. তাৰ এটা চকু আধা বন্ধ হৈ আছিল আৰু মলিৰে ভৰি আছিল বা লেতেৰা আছিল। Akbar was irritated and said, Birbal, you call this child the most beautiful? আকবৰ বিৰক্ত হৈছিল আৰু কৈছিল, বীৰবল, তুমি এই শিশুটিক আটাইতকৈ ধুনীয়া বুলি কৈছা? I hope God will forgive me, but I have never seen an uglier child in my life. মই আশা কৰোঁ ভগৱানে মোক ক্ষমা কৰিব, কিন্তু মই মোৰ জীৱনত ইমান কুৎসিত শিশু কেতিয়াও দেখা নাই। The child's mother overheard Akbar. She was very angry. শিশুটিৰ মাকে আকবৰৰ কথাখিনি অলপকৈ শুনিলে। তাই বৰ ক্ৰোধান্বিত হৈছিল বা বৰ খং কৰিছিল। এতিয়া আমি তাৰ পাছৰ পেৰেগ্ৰাফটো চাওঁ আহা। She picked up the child and screamed at Akbar, How dare you call my child ugly? তাই শিশুটি কোলাত তুলি লৈছিল আৰু আকবৰক চিঞৰি কৈছিল, তুমি মোৰ শিশুটিক কুৎসিত ক'বলৈ ক'ত সাহস পালা? He is the most beautiful child God could give me. সি হৈছে ভগৱানে মোক দিয়া আটাইতকৈ ধুনীয়া শিশু। Get out of here. ইয়াৰ পৰা আঁতৰ হ। I don't want strangers to cast their evil eye on my child. অচিনাকি ব্যক্তিয়ে মোৰ শিশুটিৰ ওপৰত অশুভ দৃষ্টি দিয়াটো মই নিবিচাৰোঁ। এতিয়া আমি পাঠটোৰ শেষৰ পেৰেগ্ৰাফটোলৈ যাওঁ আহা। She wiped her child's face and kissed him.
তাই শিশুটিৰ মুখমণ্ডল চাফা কৰিলে আৰু তাক চুমা দিলে। Taking the child inside, she closed the door. শিশুটিক ভিতৰলৈ আনি তাই দুৱাৰখন বন্ধ কৰি দিলে। Akbar finally agreed with Birbal. আকবৰ শেষত বীৰবলৰ সৈতে একমত হ'ল। He said, "You are right, Birbal." তেওঁ ক'লে, তুমি শুদ্ধ বীৰবল। All children seem beautiful to their parents. সকলো অভিভাৱকৰ দৃষ্টিত তেওঁলোকৰ সন্তান সদায় ধুনীয়া, বা সকলো অভিভাৱকে সিহঁতৰ সন্তানক ধুনীয়া দেখে। ছাত্ৰ ছাত্ৰীসকল, এই পাঠটোৰ পৰা পোৱা নীতি শিক্ষাটো তোমালোকে কমেণ্টছত মোক জনাবা। আৰু আশা কৰোঁ তোমালোকে এই ক্লাছটোৰ পৰা অলপ হ'লেও কিবা এটা আয়ত্ত কৰিব পাৰিলা। আৰু এই পাঠটোৰ প্ৰশ্ন উত্তৰবিলাক মই অন্য এটা ভিডিঅ'ৰ যোগেদি তোমালোকলৈ দিবলৈ চেষ্টা কৰিম। ধন্যবাদ।